নমস্কাৰ লেটছ প্ৰিপেয়াৰলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম টেটৰ অৰ্থাৎ 2021ত হ'বলগীয়া অসম টেটৰ অসমীয়া চিলেবাছখনৰ অনুসৰি এটা অধ্যায় মই ইয়াতে আপোনালোকৰ বাবে আগবঢ়াইছোঁ। সেইটো হ'ল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণমালাৰ ওপৰত থকা সাংখ্যিক সাম্যক ধাৰণাটো। গতিকে আমি স্বৰধ্বনি বা ব্যঞ্জন ধ্বনি কাক বোলে ইয়াৰ সম্পূৰ্ণ কথাখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ' তেনেকুৱা ভিডিঅ' আকৌ দি আছোঁ বা দিছোঁ, গতিকে সকলোবিলাক পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। নিশ্চয় আপোনালোকে পঢ়ি আছে, অসম টেটৰ ইতিমধ্যে তাৰিখো দিছে আৰু অনলাইন আবেদনো আৰম্ভ হৈছে। গতিকে পটাপট কৰক আৰু পৰীক্ষাৰ বাবে সাজু হওক। তো আহক এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমীয়া ভাষাটো আচলতে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা অৰ্থাৎ সংস্কৃতিৰ ভাষাৰ পৰা যিটো পালি প্ৰাকৃত আৰু উপভ্ৰংশৰ মাজেদি বিকশিত হৈ মাগধী উপভ্ৰংশৰ পৰা ই জন্ম লাভ কৰিছে। সেয়েহে আমি একেমুখে এইটো কথা ক'ব পাৰোঁ যে অসমীয়া ভাষাৰ মূল হ'ল প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। যি সময়ত অসমীয়া ভাষাৰ প্ৰচলন নাছিলে তাৰ আগৰ সময়খিনিত সংস্কৃত ভাষাৰ প্ৰচলন হৈছিলে। সংস্কৃত ভাষাৰ স্বৰধ্বনি আছিলে 14টা আৰু ব্যঞ্জন ধ্বনিটো আছিলে 33টা। গতিকে এই ধ্বনিবিলাকৰ পিছত আমি অসমীয়া ধ্বনিবিলাকৰ বিষয়ে সমাজখনে পাই আহিছে আৰু এনেদৰে বৰ্তমানলৈকে অসমীয়া ভাষাৰ ক্ৰমবিকাশ আৰু বিকাশ সাধন কৰি কৰি বৰ্তমান অৱস্থা পাইছেগৈ। গতিকে এতিয়া প্ৰশ্ন হ'ল যে ব্যঞ্জন বৰ্ণনো কি, ইয়াৰ ভাগকেইটা কেনেকুৱা, কোনটো কোনটো বৰ্ণক ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়, ইয়াৰ বিভিন্ন বৈশিষ্ট্য আমি এতিয়া ইয়াতে আলোচনা কৰিম। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হিচাপে মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ যে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰবাহক মুখ বিবৰৰ উচ্চাৰণৰ কাৰণে উচ্চাৰণ স্থানত আংশিক বা সম্পূৰ্ণৰূপে বাধা দি সৃষ্টি হোৱা ধ্বনিকে আচলতে ব্যঞ্জন ধ্বনি বোলে। আৰু এটা কথা মনত ৰাখিবলগীয়া যে ব্যঞ্জন ধ্বনি আমি যেতিয়া উচ্চাৰণ কৰোঁ তেতিয়া আমি অন্য ধ্বনিৰ সদায় সহায় ল'বলগীয়া হয়, অৰ্থাৎ ব্যঞ্জন ধ্বনিয়ে স্বৰধ্বনিৰ সহায় ল'বলগীয়া হয়। এতিয়া অসমীয়া ভাষাত ব্যঞ্জন ধ্বনি অৰ্থাৎ বা বিশিষ্ট ব্যঞ্জন ধ্বনি হ'ল 21টা আৰু সেইবোৰ হ'ল প, ফ, ব, ভ, ত, থ, দ, ধ, ক, খ, গ, ঘ, ম, ন, ঙ, চ, জ, হ, হ, ৰ আৰু ল। ইয়াত উল্টা পুল্টাকৈ দিয়া আছে, এই উল্টা পুল্টাকৈ দিয়া আছে, গতিকে এইটো আপোনালোকে মিলাই চালে ক খ খানৰ কেইটামান বৰ্ণ এৰি আমি গোটেইকেইটাকে ইয়াতে সামৰি লৈছোঁ। গতিকে অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনসমূহৰ উচ্চাৰণৰ স্থান অনুসৰি ঔষ্ট, দন্তমূলীয়, পশ্চতালভ্য আৰু কণ্ঠ এইকেইটা ভাগত ইয়াক ভাগ কৰা হয়। আকৌ উচ্চাৰণকৰণ অনুযায়ী স্পৰ্শ বা স্ফুট, নাসিক, ঘৃষ্ট বা উষ্ম পাৰ্শ্বিক আৰু কম্পিত এইকেইটা ভাগত ভগাই লোৱা হৈছে। স্পৰ্শ বা স্ফুট ধ্বনিসমূহ অল্পপ্ৰাণ বা মহাপ্ৰাণ এই দুটা ভাগতো পোৱা যায়। উচ্চাৰণৰ স্থান অনুযায়ী এখন তালিকা ইয়াতে প্ৰস্তুত কৰা হৈছে। যিটো অশ্ম বৰ্ণ সেইটো আকৌ অঘোৰ সঘৰত দুভাগ কৰা হয়, আনহাতে স্পৰ্শ, স্ফুট, নাসিক, উষ্ম, পাৰ্শ্বিক আৰু কল্পিত এই বৰ্ণকেইটাকো অঘোৰ সঘৰ আৰু উষ্ম, দন্তমূলীয়, পশ্চতালভ্য আৰু কণ্ঠ এইকেইটা লৈ পেলাই আমি ভাগ কৰি লৈছোঁ। গতিকে ঔষ্ট আৰু স্পৰ্শ স্ফুট বৰ্ণ অঘোৰ সঘৰত, অঘৰত আমি প ধৰোঁ আৰু ফ ধৰোঁ, এইকেইটাক আৰু স্পৰ্শক দুটা ভাগ অল্পপ্ৰাণ আৰু মহাপ্ৰাণত প্ৰয়োগ কৰা হৈছে। আনহাতে স্পৰ্শ বা স্ফুটৰে সঘৰত লৈছে ব আৰু ভটো। দন্তমূলীয় যিকেইটা আমাৰ বৰ্ণ ত, থ, চ, দ, ধ, ন, জ, ল, ৰ এইকেইটাক আৰু স্পৰ্শ বা স্ফুটৰ ত, থটো অঘৰ আৰু ইয়াৰ লগত চ আছে আৰু দ, ধ, ন, জ, ল, ৰ এইটো সঘৰত লোৱা হৈছে। ইয়াৰ পিছত আমি পশ্চতালভ্য যিকেইটা বৰ্ণ ক, খ, হ, গ, ঘ, ঙ এইকেইটাক আৰু স্পৰ্শ স্ফুটত ক আৰু খ বুলি লৈছে আৰু নাসিকক ঙত ভাগ কৰিছে, উষ্ম বা ঘৃষ্টক খত লৈছে আৰু এই দুটাৰে আকৌ অঘোৰ সঘৰ দুটা ভাগ আছে। এইবাৰ আহক আমি স্বৰবৰ্ণৰ বিষয়ে কিছু কথা জানো। গতিকে স্বৰবৰ্ণনো কাক কয়, কেইটা আৰু কি কি।
এই যেটো মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ ইয়াতে সৰু সৰু প্ৰশ্ন বহুকেইটা আছে গতিকে একেলগে থুলমূলকৈ ইয়াতে আলোচনা কৰা হৈছে আপোনালোকে এইখিনি জানিলে নিশ্চয় সৰু সৰু প্ৰশ্নবিলাকৰ সবিশেষ জানিব আৰু মই ইয়াৰ পিছত আপোনালোকৰ বাবে কুৱেশ্যন ৱাইজ কিছুমান ভিডিঅ' আগবঢ়াম সেইকেইটা আপোনালোকে কৰিলে আৰু বেছি হেল্পফুল হ'ব গতিকে আহক স্বৰবৰ্ণনো কি ইয়াৰ বিষয়ে আলোচনা কৰোঁ হাওঁফাওঁৰ পৰা ওলাই অহা যিটো বায়ু প্ৰবাহক মুখবিবৰৰ কোনো স্থানত অলপো যিটো বাধা নোপোৱাকৈ উচ্চাৰণ কৰা হয় সেইটো হ'ল স্বৰধ্বনি স্বৰধ্বনিটো হ'ল সম্পূৰ্ণ স্বতন্ত্ৰ ধ্বনি যিটো আমি উচ্চাৰণ কৰোঁতে কাৰো সহায়ো ল'বলগীয়া নহয় অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি 8টা ই উ এ অ অ অ আ এই 8টা স্বৰধ্বনিক বিশিষ্ট স্বৰধ্বনি বুলি কোৱা হয় উচ্চাৰণ আৰু জিভাৰ স্থান অনুযায়ী বিশিষ্ট স্বৰধ্বনিসমূহ তলত দিয়া এখন তালিকা প্ৰস্তুত কৰা আছে ইয়াতে এই তালিকাখনৰ জৰিয়তে বুজাই দিয়া হৈছে গতিকে উচ্চ যিটো স্বৰধ্বনি এই স্বৰধ্বনিটো সন্মুখ আৰু প্ৰান্তীয়ত পৰিছে ই উচ্চ আৰু মধ্য উচ্চটো পৰিছে এ নিম্ন মধ্যত পৰিছে এ মধ্যকেন্দ্ৰীয় যিটো নিম্ন স্বৰধ্বনি এইটো পৰিছে আ পশ্চমলীয়ত হস্ৰ উটো পৰিছে উচ্চত উচ্চ মধ্য উচ্চত পৰিছে অটো নিম্ন মধ্যত পৰিছে অটো আকৌ নিম্ন মধ্যত পৰিছে অটো গতিকে ইয়াৰ পিছত আমি এই তালিকাখনত থকা এইকেইটা যদি মনত ৰাখোঁ তেতিয়াহ'লে যিকোনো প্ৰশ্নৰ উত্তৰে আমি ইয়াতে বৰ ধুনীয়াকৈ দিব পাৰিম আহক আমি স্বৰধ্বনিসমূহক জিভাৰ বিভিন্ন অংশ অনুসৰি কেনেকৈ আলোচনা কৰি এইটো জানি লওঁ প্ৰান্তীয় কেন্দ্ৰীয় আৰু মূলীয় এই ধৰণে আমি জিভাৰ সহায়ত স্বৰধ্বনিসমূহ উচ্চাৰণ কৰোঁ জিভাৰ অৱস্থান অনুসৰি কেনেকৈ উচ্চাৰণ কৰোঁ উচ্চত পৰিছে উচ্চ আৰু উচ্চাভাস মধ্যত পৰিছে মধ্যসম মধ্য আৰু মধ্যাভাস নিম্নত পৰিছে নিম্নাভাস আৰু নিম্নটো মুখবিবৰৰ বিস্তৃত অনুসৰি আমি সংবৃত্ত আৰু বিবৃত্ত দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ আমাৰ যিটো ধ্বনি উচ্চাৰণ কৰোঁতে আমাৰ মুখবিবৰৰ পৰে সেইটো এতিয়া সংবৃত্তত পৰিছে সংবৃত্ত আৰু অৰ্ধ সংবৃত্ত আৰু সংবৃত্তাভাসটো বিবৃত্তত পৰিছে বিবৃত্তাভাস অৰ্ধ বিবৃত্ত আৰু বিবৃত্তত অত দুটাৰ অৱস্থান অনুসৰি আমি স্বৰধ্বনিকেইটাক দুটা ভাগত ভগাব পাৰোঁ সংবৃত্তৌষ্ট আৰু বিবৃতৌষ্ট গতিকে এনেকৈ আমি স্বৰধ্বনিসমূহ জিভাৰ অৱস্থান জিভাৰ অংগ মুখবিবৰৰ বিস্তৃত অনুসৰি আৰু অত দুটাৰ অৱস্থান অনুসৰি আমি উচ্চাৰণ কৰি যাওঁ গতিকে আপোনালোকে নিশ্চয় এইখিনিত হেল্পফুল হ'ব গতিকে আপোনালোকে কোনকেইটা বৰ্ণ কি বুলি কোৱা হয় ঔষ্ট দন্তমূলীয় পশ্চতাই লিব্য কণ্ঠা এইবিলাকৰ বিষয়ে আপোনালোকে ভালকৈ জানি ল'ব ইয়াৰ উপৰিও আপোনালোকক মই এটা আকৌ নিয়ত ধ্বনিৰ বিষয়ে অলপ কথা কম গতিকে আমি পুনৰ এই আগৰ চাৰ্টখনলৈকে আগুৱাই গৈছোঁ ইয়াতে যিটো আমাৰ স্পৰ্শ বা স্ফুটবৰ্ণত অল্পপ্ৰাণ আৰু মহাপ্ৰাণত প ব ত দ ক গ লৈছে এইটোক আমাৰ আচলতে নিয়ত ধ্বনি বুলিও ক'ব পাৰি নিয়ত ধ্বনি বুলি ক'ব পাৰি আৰু এই নিয়ত ধ্বনি হ'ল প ব ত দ ক গ যিটো আমাৰ স্পৰ্শ আৰু স্ফুটৰ অল্পপ্ৰাণ বৰ্ণ বুলিও কোৱা যায় আনহাতে প ফ ব ভ ত থ দ ধ ক খ গ আৰু ঘ এই আটাইকেইটাকে আকৌ প্ৰস্ফুট ধ্বনি বুলি কোৱা হয় প্ৰস্ফুট ধ্বনি বুলিও কোৱা হয় যিটো স্পৰ্শ বা স্ফুটৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণ দুইবিধ ধ্বনিকে আগুৰি লৈছে গতিকে আজিলৈ ইমানে পিছত পুনৰ লগ পাম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক আৰু সকলোৱে প্ৰিপাৰেশ্যনবিলাক কণ্টিনিউৱাছলি কৰি থাকক তেতিয়াহে আমি সফল হ'ম আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো আপোনালোকৰ লাইক শ্বেয়াৰ আৰু কমেণ্টেই হ'ল আমাৰ বাবে মটিভেশ্যন তো আজিলৈ এৰিলোঁ থেংক ইউ থেংকছ ফৰ ৱাটছিং